যিটো বিষয় যিটো নিউজত বাজি আছে তাত অলপ আমাৰ ফালৰ পৰা সাধাৰণ ৰাইজেতো বেলেগ কথা, আমিও বুজাত অলপ টান হৈছোঁ। কিয় এবাৰ কয় যে 4টা এৰি দিছোঁ, কোনো কেতিয়াবা 3টা বুলি কয়। আকৌ মুখ্যমন্ত্ৰীৰ ভাষণত শুনিলোঁ যে আপোনালোকে যদি দুই পক্ষৰ পৰা যদি মিলি আহে তেন্তে আমি এটা চিট আকৌ ছেক্ৰিফাইচ কৰিবৰ কাৰণে সাজু আছোঁ। গতিকে সেই ক্ষেত্ৰত আমাৰ পূৰ্ণ এটা বিশ্বাস আছে যে আমাৰ হাগ্ৰামা মহৰী ডাঙৰীয়া, সভাপতি ডাঙৰীয়াৰ ওপৰত। এতিয়ালৈকে যোৱাকালি সন্ধিয়ালৈকে আমি গম পাইছোঁ যে তামোলপুৰ সমষ্টিৰ ক্ষেত্ৰত এতিয়ালৈকে শিৱসাৰে এৰি দিয়া নাই। গতিকে বাকী গড়েশ্বৰৰ কথা নাইবা বিজনীৰ কথা সেইবিলাক আমি 1.5 বছৰ আগতে আমি শুনি আছোঁ, দিল্লীত যেতিয়া আলোচনা হৈছিল। গতিকে যিমান দূৰ জানো মুখ্যমন্ত্ৰীৰ যিটো বক্তব্য সেইটো সলনি হোৱা নাই। কিন্তু ইয়াৰ মাজতে কিছুমানে যেনিবা তামোলপুৰ সমষ্টিৰ প্ৰতি এটা লোলুপ দৃষ্টিৰে চাই আছে। এই সমষ্টিবিলাকক ঘূৰা পৰা অলপ এক্টিভিটিছবিলাক আমি দেখা পাইছোঁ। গতিকে আমি দুখ পাইছোঁ যে বিশেষকৈ তামোলপুৰ হ'ল, ঠিক আছে যোৱা নিৰ্বাচনত আমি তামোলপুৰ 3টা ব্লকে হাৰিলোঁ। আমাৰ এই সমষ্টিটো হ'ল আগে পিছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ লগত আছিল, কিন্তু ওদালগুৰি মংগলদৈ MP সমষ্টি গুচি যোৱাৰ পিছত আমাৰ এই অঞ্চলৰ স্থিতিটো অলপ বেলেগ হৈ গ'ল। গতিকে চিটিং MP যিহেতু BJP আছে, শক্তিশালী এজন ষ্টেট পৰ্যায়ৰ সভাপতি ডাঙৰীয়া আৰু এটা সময়ত অল ইণ্ডিয়াৰ এটা দায়িত্বত থকা এজন ডাঙৰ মানুহ আছিল। সেই হিচাপে নিশ্চয় ইনফ্লুৱেঞ্চটো ইয়াত আছে। কিন্তু আমি এতিয়াও আশা কৰিছোঁ যে তামোলপুৰ সমষ্টি নিশ্চয় BPFত থাকিব। এইটো ST সমষ্টি হয় আৰু আজিলৈকে যিমানবিলাক উন্নয়নৰ কামবিলাক হৈছে এইটো হ'ল ফলটো হ'ল যোৱাবাৰৰ যে BPF আৰু BJPৰ মাজত যি অলপমান সংঘাত হৈছিল, এই সংঘাতৰ ফলস্বৰূপে অৱশ্যে আমি তামোলপুৰ সমষ্টিয়ে যথেষ্ট লাভৱান হৈছোঁ। এতিয়া কম্পিটিটিভ পলিটিক্সত দলঙৰ পৰা ডিষ্ট্ৰিক্টৰ পৰা যিমানবিলাক উন্নয়নৰ কামবিলাক ৰাইজক আকৃষ্ট কৰিবৰ কাৰণে যোৱা 2020-21 চনত ঘোষণা কৰা হৈছিল আৰু ঘোষণা কৰা মতে প্ৰায় সম্পূৰ্ণ হৈ গ'ল, এক্সেপ্ট কলেজৰ বিষয়ে। আমাৰ ইয়াত ডিগ্ৰী কলেজখন মুখ্যমন্ত্ৰী ডাঙৰে নিজেই ফাউণ্ডেশ্যন কৰিছিল, বিল্ডিং সম্পূৰ্ণ হৈ গ'ল, কিন্তু আজিলৈ পষ্ট ক্ৰিয়েশ্যন কৰা নহ'ল। ঠিক তেনেকৈ ইয়াৰ ভিতৰতে আকৌ অতিশয় দুখ লগা ঘটনাটো হ'ল তামোলপুৰত এটা ডেভেলপমেণ্ট অফিচ আছিল, ব্লক ডেভেলপমেণ্ট অফিচ। এইটো সম্পূৰ্ণভাৱে SP অফিচক হস্তান্তৰ কৰিলে মাটিৰ সৈতে, ওচৰতে পাৰ্টিৰ অফিচ বনোৱা হৈ গ'ল। কিন্তু ব্লক অফিচখন ক'ত চলিব সেইটো ইয়াৰ কোনো ব্যৱস্থা নাই। গতিকে হাগ্ৰামা মহৰীৰ নেতৃত্বত এইবাৰ আমি আকৌ ব্লক অফিচ স্থাপনৰ কাৰণে মাটি ঠিক ঠাক কৰি পেলাই আমি ফাউণ্ডেশ্যন আৰম্ভ কৰিলোঁ। গতিকে তামোলপুৰ হ'ল নতুনকৈ গঠিত এখন জিলা, এটাকৈ বিভাগবিলাক আহি আছে। কিন্তু অতিশয় দুৰ্ভাগ্যৰ কথা, যদি BPFে প্ৰাৰ্থিত্ব নিদিয়ে, কথা মই ক'লোঁ, তেন্তে আমাৰ এই অঞ্চলৰ মানুহবিলাকক আমি ক'ত যাম, আমি কাক ভোট দিম? আৰু কমচে কম NDAৰ প্ৰাৰ্থী যোনটো পচন্দৰ প্ৰাৰ্থী হ'ব লাগিব। যিবিলাক নাম চৰ্চা চলি আছে এইবিলাক আগে পিছে ট্ৰেক ৰেকৰ্ডবিলাক যদি চাওঁ, বঢ়াই কোৱা হয়, আমিতো ভালকেই জানো এই অঞ্চলৰ ৰাইজে। তৎসত্ত্বেও যদি জাপি দিয়ে তেন্তে সেইটো আমি ইমান সহজে আমি মানি নলওঁ। কাৰণ আমি যিহেতু BPF দল কৰিছোঁ, আমি দৰঙাজুলি ব্লক BPFে আমি BPFৰ প্ৰাৰ্থীয়ে বিচাৰিম, আমাৰ BPFৰ প্ৰাৰ্থী লাগিব। আৰু সেইকাৰণে আমি আমাৰ এই আপোনালোকৰ জৰিয়তে আমাৰ হাইকমাণ্ড, আমাৰ শ্ৰদ্ধাৰ সভাপতি মহোদয়ক আমি অনুৰোধ জনাইছোঁ, কোনো কাৰণতে আমাৰ 43 নং বিধানসভা তামোলপুৰ বিধানসভা সমষ্টিত আমি কোনো কাৰণতে আমি BPF এৰি নিদিওঁ, আমাক লাগিব আৰু লাগিবই। আৰু তাৰ বাহিৰে যদি কোনোবা আহে, কোনো দল কাক দিয়ে কি নিদিয়ে সেইটো আমাৰ ক'ব লগা একো নাই। আমাৰ দাবী, আমাক ছাৰে আমাক প্ৰাৰ্থী দিব লাগিব, কাৰণ আমাক BPFৰ প্ৰাৰ্থী আমাক লাগিব। আমাৰ তামোলপুৰ সমষ্টিৰ যিহেতু দৰংগাজুলি ব্লক আৰু গইবাৰী ব্লক, বাগানপাৰা ব্লক, 3টা ব্লকে লগ লাগি মোক যিহেতু কোঅৰ্ডিনেশ্যন কমিটিৰ প্ৰেচিডেণ্ট পাতিছে। গতিকে আমি 3টাই ব্লকে লগ লাগি যিহেতুকে আমাৰ তামোলপুৰ LECটো ST, সেই হিচাপত আমি কেণ্ডিডেট BPFৰ তৰফৰ পৰাই আমি পাম বুলি এটা নিশ্চিত হৈছোঁ। কাৰণ গোটেই আমি 3খন ব্লকেই লগ লাগি পেলাই আমি চিফ মহোদয়ক এখন স্মাৰক পত্ৰ দিয়া হৈছে। গতিকে আমি 11 তাৰিখত গৈছিলোঁ, তেওঁ কিবা এটা আশ্বাস দিছে। আমি তেখেতৰ ওপৰত বা আমাৰ চিফ মহোদয়ৰ ওপৰত আমাৰ বিশ্বাস আছে যে তামোলপুৰ সমষ্টিটো BPFকে দিব বুলি
মই আহ্বান কৰিছোঁ। এইখিনিয়ে মোৰ ক'ব লগা।